নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমৰ পৰা বহিৰাজ্যত গৈ যিসকল যুৱক যুৱতী বা শ্ৰমিকসকলে আবদ্ধ হৈ আছে আৰু তেওঁলোকে আসাম কেয়াৰৰ পৰা ইতিমধ্যে 2000 কোটি টকা লাভ কৰিছে, তেওঁলোকৰ কাৰণে ভাল খবৰ। তেওঁলোকৰ ছেকেণ্ড কিস্তিৰ পইচা ইতিমধ্যে সোমোৱা আৰম্ভ হৈছে। কিছুমানৰ সোমাইছে আৰু কিছুমানৰ কেইদিনমানৰ পৰা আণ্ডাৰ প্ৰচেছিং হৈছে। তেওঁলোকৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। বহুতে মোক কমেণ্ট কৰি সুধি আছে যে দাদা মোৰ পইচা সোমোৱা নাই, কোনোবাই কৈছে ছাৰ দাদা মোৰ আণ্ডাৰ প্ৰচেছিং হৈ আছে, কোনোবাই কৈছে যে দাদা মোৰ ছাকচেছ হৈছে কিন্তু মোৰ একাউণ্টত অহা নাই। তেওঁলোকক ক'ব বিচাৰিছোঁ যে যোৱা ৰাতিৰ পৰা সকলোৰে একাউণ্টত পইচা সোমোৱা আৰম্ভ হ'ল। কিছুমানৰ হয়তো 2 এদিন দেৰি হ'ব পাৰে, কিন্তু সকলোৰে একাউণ্টত পইচা সোমাব। আপোনালোকে টেনশ্যন কৰিব নালাগে। আপোনালোকক লাইভ প্ৰুফ দেখুৱাম। আৰু মোৰ যোৱা ৰাতি 9টামান বজাত এটা মেছেজ আহিছে, 2000 টকা মোৰ একাউণ্টত ক্ৰেডিট হৈছে, সেইটো মই আপোনালোকক দেখুৱাম। চ' বন্ধুসকল, ভিডিঅ'টো শেষলৈ চাব আৰু চেনেলটোত যদি নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব। চ' বন্ধুসকল, প্ৰথমতে আপোনালোকক দেখুৱাব বিচাৰিছোঁ সেই মেছেজটো, যোৱা ৰাতি যিটো মেছেজ মোৰ আহিছে 2000 টকাৰ মেছেজটো আহিছে, সেইটো আপোনালোকে প্ৰথমতে চাই লওক। তাৰপিছত কেনেকৈ চেক কৰিব, মই অলৰেডি এটা ভিডিঅ' বনাইছিলোঁৱে, তথাপিও আপোনালোকক এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম কেনেকৈ আপোনালোকে নিজৰ মোবাইলতে চেক কৰিব পাৰিব যে ছাকচেছ হৈছে নহয়। আৰু যদি কিবা কাৰণত ছাকচেছ হোৱা নাই, 2 এদিনৰ ভিতৰতে ছাকচেছ হ'ব। কিয়নো আপোনালোকে গমে পায় ঈদৰ 2 দিন আগত আপোনালোকৰ বেংকসমূহ বন্ধ আছিল আৰু ঈদৰ দিনৰ বেংকসমূহ বন্ধ আছিল। যোৱাকালি খুলিছে আৰু যোৱাকালিৰ পৰাই এই পইচাসমূহ সোমোৱা আৰম্ভ হৈছে। যোৱা ৰাতিৰ পৰা মেছেজ অহা আৰম্ভ হৈছে। আপোনালোকক সকলোবোৰ দেখুৱাম। চ' বন্ধুসকল, প্ৰথমতে আপোনালোকে মেছেজটো চাওকচোন। চ' বন্ধুসকল, যদি মোৰ আগৰ ভিডিঅ'টো চাইছে যে 2000 টকা সোমাইছে নে নাই, কেনেকৈ চেক কৰিব লাগে, সেই ভিডিঅ'টো যদি চাইছে তাত আপোনালোকে দেখা পাইছে যে মোৰ একাউণ্টটো আণ্ডাৰ প্ৰচেছিং হৈ আছিল। কিন্তু এতিয়া আপোনালোকক প্ৰথমতে মেছেজটো দেখুৱাব বিচাৰিছোঁ, তাৰপিছত আপোনালোকক লাইভ আপোনালোকক কেনেকৈ চেক কৰিব লাগে সেইটো আপোনালোকক দেখুৱাম। আৰু মোৰ ইয়াত ছাকচেছ হৈছে সেইটো আপোনালোকক দেখুৱাম। আপোনালোকে ইয়াতে দেখা পাইছে 9:09 এই মেছেজটো আহিছে আৰু 2000 টকা ক্ৰেডিট হৈছে। আপোনালোকে ইয়াতে দেখা পাইছে 2000 টকা আহিছে আৰু মোৰ আগতে 6000 টকা আছিল, কিন্তু এতিয়া 8204 টকা হৈছে। আপোনালোকে ইয়াতে দেখা পাইছে। চ' বন্ধুসকল, আপোনালোকে মেছেজটো দেখা পালে 9:09 আহিছে, ৰাতি 9:09 হৈছে যোৱা ৰাতি। চ' বন্ধুসকল, আপোনালোকে ইয়াতে দেখা পাইছে এইটো যোৱা ৰাতি মেছেজ আহিছে, 9:09 এই মেছেজটো আহিছে। আৰু আগৰ 2000 টকাটো আপোনালোকে ইয়াতে দেখা পাইছে, 12 মে তাৰিখে এই 2000 টকাটো পাইছে, আপোনালোকে ইয়াতে দেখা পাইছে। আৰু যোৱা ৰাতি 9:09 এই মেছেজটো আহিছে আৰু 2000 টকা মোৰ ক্ৰেডিট হৈছে। চ' বন্ধুসকল, নিজৰ মোবাইলতে নিজৰ বেলেঞ্চটো সোমাইছে নে নাই কেনেকৈ চেক কৰিব সেই বিষয়ে আপোনালোকে প্ৰথমতে ক্ৰম ব্ৰাউজাৰখন অ'পেন কৰি ল'ব লাগিব। ক্ৰম ব্ৰাউজাৰখন অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াতে লিখিব লাগিব PFMS বুলি টাইপ কৰিব। চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ডাইৰেক্ট ফৰ্মখন আহি যাব। আপোনাৰ পিছত আপোনালোকে ডাইৰেক্ট ফৰ্ম আহিছে। আপোনালোকক ডাইৰেক্ট লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে ক্লিক কৰি ডাইৰেক্ট ইয়াতে আপোনালোকে আহিব পাৰিব। অহাৰ পিছত আপোনালোকে ইয়াতে এপ্লাই কৰাৰ সময়ত যিটো বেংকৰ একাউণ্ট নম্বৰ দিছিলে সেই বেংকৰ নেমটো ইয়াতে লিখিব লাগিব। মাত্ৰ 2 বা 3টা আখৰ লিখাৰ লগে লগে আপোনালোকৰ তলত সেই বেংকৰ নেমটো আহি যাব। তাৰপিছত আপোনালোকে চিম্পলি তাত ক্লিক কৰিব। ইয়াতে আপোনালোকে দেখা পাইছে মোৰ ইকো বেংকত দিছোঁ, সেইকাৰণে ইকো বেংকৰ আহি গৈছে। অহাৰ পিছত আপোনালোকে ইণ্টাৰ একাউণ্ট নম্বৰ ইয়াতে দেখা পাইছে, ইণ্টাৰ একাউণ্ট নম্বৰ। একাউণ্ট নম্বৰটো ইয়াতে দি চাওক। ইয়াত ওপৰত একাউণ্ট নম্বৰটো দিয়াৰ পিছত তলত আপোনালোকে দেখা পাইছে ইণ্টাৰ কনফাৰ্ম একাউণ্ট নম্বৰ। ঠিক তেনেদৰে আপোনালোকে সেই একাউণ্ট নম্বৰটো কনফাৰ্ম একাউণ্ট নম্বৰত দিব। দিয়াৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে এটা কেপচাৰ কোড। এই কেপচাৰ কোডটো দিয়াৰ পিছত আপোনালোকে ইয়াতে চাৰ্চ বুলি এটা অপশ্যন আছে, আপোনালোকে দেখা পাইছে, ইয়াতে আপোনালোকে ক্লিক কৰিব। চাৰ্চত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ আহিব। আপোনালোকে দেখা পাইছে ইয়াতে ফাৰ্ষ্ট ইনষ্টলমেণ্ট, ছেকেণ্ড ইনষ্টলমেণ্ট ইয়াতে দিয়া আছে। ক'ৰ পৰা দিছে সেইটো আপোনালোকে ইয়াতে দি দিছে। ফাইনেন্সিয়েল এছিষ্টেণ্টৰ পৰা দিছে, সেইটো আপোনালোকে ইয়াতে দেখা পাইছে। 2000 টকা আহিছে, সেইটো আপোনালোকে ইয়াতে দেখা পাইছে। আগতে মোৰ আণ্ডাৰ প্ৰচেছিং আছিল, কিন্তু এতিয়া দেখা পাইছে ইয়াতে ছাকচেছ বুলি অহা নাই, তথাপিও ছাকচেছ বুলি আহিব, অলপ পিছত হ'লেও ছাকচেছ বুলি আহিব। চ' বন্ধুসকল, এনেকৈ আপোনালোকে চেক কৰিব পাৰিব। আৰু বহিৰাজ্যত আবদ্ধ হৈ থকা যিসকল লোকে এতিয়াও 2000 টকা পোৱা নাই বা 2000 দুটা কিস্তি পোৱা নাই, তেওঁলোকৰ কাৰণে মই অলৰেডি এটা ভিডিঅ' বনাইছোঁ। তেওঁলোকে অনলাইনত এটা ফৰ্ম ফিল আপ কৰিব লাগিব। ফৰ্ম ফিল আপ কৰাৰ পিছত কেইদিনমান অপেক্ষা কৰিব লাগিব, কাৰণ ভেৰিফিকেশ্যন হ'ব, ডিষ্ট্ৰিক্টৰ পৰা ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যন হোৱাৰ পিছতহে আপোনালোকৰ পইচাসমূহ সোমাব। বহুতে মোক সুধি আছে যে দাদা মই ইতিমধ্যে অনলাইন ফৰ্মখন ফিল আপ কৰিছোঁ, কিন্তু মোৰ এতিয়ালৈ পইচা সোমোৱা নাই। তেওঁলোকক ক'ব বিচাৰিছোঁ যে তেওঁলোকে যিহেতু অনলাইন আবেদন কৰিছে আৰু অনলাইন আবেদন কৰাৰ পিছত সেই অনলাইন আবেদনৰ ভিত্তি অনুযায়ী তেওঁলোকৰ ডিষ্ট্ৰিক্টত যি উপায়ুক্তসকল আছে তেওঁলোকে আপোনালোকৰ ঘৰসমূহত ফোন কৰিয়ে হওক, যি কৰিয়ে হওক ভেৰিফিকেশ্যন কৰিব। কৰাৰ পিছতহে আপোনালোকৰ একাউণ্টত পইচা সোমাব। আপোনালোকৰ দেৰি হ'লেও আপোনালোকে পইচা পাব, টেনশ্যন কৰিব নালাগে। আপোনালোকে অলপ ৱেইট কৰক আৰু শুদ্ধকৈ যদি ফিল আপ কৰিছে তেতিয়াহ'লে আপোনালোকৰ অলপো টেনশ্যন নহয়। চ' বন্ধুসকল,
সেই লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম। অনলাইন আবেদন কেনেকৈ কৰিব লাগে, যিসকল এতিয়াও অনলাইন আবেদন কৰা নাই বা পইচা পোৱা নাই তেওঁলোকে অনলাইন আবেদন কৰি ৰাখক, এতিয়া অনলাইন আবেদন কৰি ৰাখক। চ' বন্ধুসকল আজিৰ ভিডিঅ'টোত এইখিনি আছিল। পৰৱৰ্তী নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে তেতিয়ালৈ জয় অসম।